বৰ্তমান আছো চালাঙৰ চিনেমাদাৰে ৱাটাৰফলত। গোটেইখিনি দেখাম কেনেকৈ আহিব, কিমান দূৰ, গোটেইখিনি ব্লগটো একদম শেষৰ পৰা এনজয় কৰক। হেম এডভেঞ্চাৰ ফেমিলি, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। বহুদিনৰ পিছত গাইজ ভিডিঅ' দিব পৰা নাছিলোঁ, আজি আহি গ'লোঁ আপোনালোকৰ মাজলৈ। আৰু আজি হৈছে ৰবিবাৰ আৰু বৰ্তমান সময় হ'ল প্ৰায় 11টা মান। আৰু আজি ভাবিছোঁ এটা ছানডে ৰাইড যাম, তো সেই তাৰ কাৰণে ওলাই আহিলোঁ বাইক লৈ। ইফালে ৰূপম আছে মোৰ লগত। আজি আমি ক'ত যাম ভাই? আমি চালাং, মানে বহুত দিন মই জাষ্ট যাই আহিলোঁ বাৰু, শ্বিলং আৰু নংষ্টেন যাই আহিলোঁ। ই মানে এই অলপতে গৈ আহিল, তো আজি ভাবিছোঁ ময়ো যাম। আৰু মই অকলে নাযাওঁ, কেইজনমান আছে আৰু আমি প্ৰায় আছোঁ 10জনমান। তো ভাবিছোঁ আজি চালাং যাম, চিনেমাদাৰে ৱাটাৰফল। তো এইখন বাইক লৈছোঁ আজি MT-15, মাইলেজ প্ৰায় 50 মান দে আৰু 200 টকাৰ তেল ভৰাইছোঁ। আজি যাই পাম না ৰূপম? পাম নিশ্চয়, মানে আগৰ তেল আছিল অলপ আগৰ তেল আছিল, তো গৈ পাম ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ ভিউ পইণ্টত আছোঁ, চাব পাৰে। আমি মানে দুধনৈৰ পৰা অলপ আগুৱাই আহিলোঁ, মেঘালয়তে আছোঁ বৰ্তমান। মেঘালয়ৰ পৰা প্ৰায় 3 কিলোমিটাৰ মান আগুৱাই আহিলোঁ বৰ্ডাৰৰ পৰা। আৰু চাব পাৰে ধুনীয়া এটা পৰিৱেশ। তো ৰাইজ আজিৰ ভিডিঅ'টো এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজৰ পৰা আৰম্ভ কৰিলোঁ। আৰু সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যিটো এটা ঠাইত দেখাম চিনেমা ৱাটাৰফলছ, একদম বেলেগ এটা মজা দিম। আৰু চাব পাৰে আগত আমি পাহাৰ আহি পালোঁ, মেঘালয়ৰ পাহাৰ। আৰু কিছু দূৰ মেঘালয়ৰ ভিতৰত সোমাই এটা ধুনীয়া নাজাৰা পাইছোঁ, চাব পাৰে এইফালে চাৰিওফালে পাহাৰ, একদম পাহাৰ। আমি মানে গাইজ প্ৰায় 5 কিলোমিটাৰ 10 কিলোমিটাৰ অলপমান আগুৱাই আহিলে 20 কিলোমিটাৰ মান এনেকৈ এটা ধুনীয়া ভিউ পাওঁ সদায়, একদম চাব পাৰে। আৰু ইহঁতে পিছে আৰু বৰ্তমান আমি একা বেকা ৰাস্তাত একদম পাহাৰৰ হাইটত উঠি আছোঁ। পাহাৰবিলাক বহুত ডাঙৰ না, তো একদম হাইটত উঠি আছোঁ, চাব পাৰে। একদম পুৰা ৰাস্তাবিলাক তেৰা। আৰু আপোনালোকে যদি ইয়াতে আহে মেঘালয়ত কেতিয়াবা ৱাটাৰ খৰচ, আপোনালোকে যদি কেতিয়াবা আহে একদম ভাল ড্ৰাইভাৰ লৈ আহিব। মানে গাড়ী চলোৱা যদি ভাল নহয় চাইডত পৰি যাব। এইফালে মানে গোটেইবিলাক খাই মানে ডাইৰেক্ট গাৰা আৰু তলত পৰিলে একদম মানে বেছিকৈ দুখ পাব না, তো একদম ভালকৈ চলোৱা জনা মানুহে চলাব দিব। আৰু এইবিলাক চাব পাৰে পাহাৰৰ পাৰে পানী পৰি আছে এইবিলাক। আৰু এইবিলাক গোটেই ৰাস্তা বনাই আছে নতুনকৈ, তো লেণ্ডশ্লাইড হয় আৰু মাজে এইবিলাকত চাব পাৰে। গাইজ আমি আহি এটা ধুনীয়া ভিউ পইণ্ট পালোঁ। আৰু আমাৰ লগৰকেইটা একদম দেখিয়ে নাই, আমি মানে ইমান জোৰে আহিলোঁ, ইমান পূৰা পাকাইছে। আমি চবতকৈ আগত, বাকীকেইটাত দেখিয়ে নাই। আৰু এটা খুব ধুনীয়া ভিউ পইণ্ট পাইছোঁ, হা এক্সপিৰিয়েঞ্চ। আৰু চাব পাৰে একদম খাতৰা জেগাত থিয় হৈ আছে, ইয়াৰ পৰা পৰিলে ডাইৰেক্ট এই তলত যায় অলপ, চাব পাৰে। তো এইফালে আগত পাহাৰ এইবিলাক, ইমান লাহে আহা তুমি। আৰু এই আহি আছে গোটেইকেইজন আহি পাল। তো এতিয়া গোটেইকেইজনক দেখাই আছোঁ। ইফালে আছে ৰূপম, মই এইখন MT-ত, ইফালে আছে এইখন NS-খনত, ইফালে গৌতম আৰু শান্তনু, ইফালে আছে ডমিনাৰ 400, ইফালে আছে ঋতিক, আৰু ইফালে আছে আমাৰ সন্দীপ। আৰু এইফালে মাফিয়াখন আছে, এইখন মেইন গাইজ, এইখন মেইন, কাৰণ এইখন মেঘালয়ৰ কাৰণে একদম বেষ্ট। ইফালে মাফিয়া বুলি আছে, এইখন হৈছে ৰাকেশ, আৰু কাই আছিল ৰাকেশৰ লগত সুব্ৰতম। আৰু ইফালে এইখন RS-খনত আছে আমাৰ অপূৰ্বদা আৰু সামিৰ। তো এতিয়া বলক গৈ আছোঁ চালাং ৱাটাৰফল, লেটছ গো। আৰু এইখিনি ঠাইৰ নাম ৰংমিল। আমি ইয়াতে ৰখি মানে চবে তামোল অলপ চবাই ল'লোঁ। আৰু এতিয়া ইয়াৰ পৰা চালাং আছে মাত্ৰ 37 কিলোমিটাৰ। তো আমি আৰু প্ৰায় আধা 1 ঘণ্টামান লাগিব পাহাৰীয়া ৰাস্তাত, লাহে যাওঁ। 40 মিনিট 1 ঘণ্টামান লাগিব। খালি দি আছে ৰূপমে, মজা চলাই গাড়ী, এক্সপিৰিয়েঞ্চ থাকে না। আৰু চাব পাৰে বতৰ একদম ডাৱৰীয়া হৈ গ'ল, মানে মেঘালয়ৰ কথা ক'ব নোৱাৰি, কেতিয়া পানী পৰে। তামোলটো মেইন ন আমাৰ, তামোল মেইন, অসমীয়া মানে তামোল মেইন, তামোলটো খাব লাগিব ন চলালে। সেইটোৱে হ'ল কথা। তো মানে বতৰটো ডাৱৰীয়া হৈ গ'ল, হঠাৎ ক্লাইমেট চেঞ্জ হৈ যায়। এইমাত্ৰ ৰ'দ দিব, এইমাত্ৰ এইবাৰ মানে ৰ'দ দিব এইবাৰ। আমি এতিয়া গৈ আছোঁ।
আৰু গাইছ আমি আহি বৰ্তমান পালোঁ একদম ৰংজেঙৰ জাৰ চাব পাৰে একদম কি ধুনীয়া এটা পৰিৱেশ একদম পুৰা চাইলেণ্ট হৈ আছে ৰাস্তাটো একদম কি ধুনীয়া পুৰা ক্লিন একদম একটা পাতো নাই চাব পাৰে গাইছ পুৰা একদম ক্লিন আৰু চাব পাৰে কি এটা মজা ভিউ আহি আছে গাড়ী এখন একদম পুৰা লাইনিং কৰি আছোঁ এতিয়া মানে ইয়াতে ফটো শ্বুট হ'ব একদম গোটেইকেইজন একদম ধুনীয়াকৈ ফটো পষ্ট কৰিম মোৰ ইনষ্টাগ্ৰামত দেখা হ'ব নিপুণ বুলি আছে ইনষ্টাগ্ৰামত লিংক ডেছক্ৰিপশ্যনত আছে যোনে যোনে ফ'ল' কৰা নাই ফ'ল' কৰি দিবি গাইছ চাব পাৰে গাইছ এইবিলাক এজাৰ ফুলবিলাক ফুলিছে একদম ই এটা চাইলিয়া ভিউ ৰে একদম পুৰা এইফালে চাব পাৰে এজাৰ ফুল ফুলি আছে একদম ৱাও নৌকা আহি পালোঁ বাঘমাৰা ইয়াৰ পৰা মানে ইফালে আগতে গ'লে পায় তুৰা পিছত ইফালে বাৰিচৰা ইফালে গ'লে পায় আৰু আমি ইফালে আগেদি গ'লে পাম আমি ইফালে শ্বিলং যাব পায় লাইটলুম নংষ্টেন ইফালে গোটেইখিনি আছে আৰু ইপিনেদি প্ৰায় আৰু আমি 15-20 কিলোমিটাৰমান গ'লে আমি পাই যাম চালাং ৱাটাৰফল আৰু গাইছ আহি এটা এনেকুৱা ধুনীয়া ভিউ পইণ্ট পাইছোঁ দেখাইছোঁ গাইছ আৰু চচমা জৰা অলপ পাহাৰত আহিলে ভাল লাগে না একদম জংঘলৰ ভিতৰেদি যাই দেখাইছোঁ এইফালে চাওক ভিউ অ' ভাই কি মজা ভিউ চাওক না একদম পাহাৰ কি একদম চালিয়া ভিউ আৰু ইয়াৰ পৰা চালাং আছে জাষ্ট 15 কিলোমিটাৰ তাৰপিছত গৈ আপোনালোক ধুনীয়া চালাঙত ৱাটাৰফল দেখাম ড্ৰোন শ্বট দেখাম কেনে লাগছে জাগা ৰাকেশ আৰু ৰাইজ চালাং পোৱাৰ আগতে এখন নদী পালোঁ চাব পাৰে এইফালে একদম কি মজা ভিউ এইফালে আগত পানীৰ একদম তামাম চান উঠিছে আৰু এইফালে চাব পাৰে মাছ মাৰি আছে ইয়াতে এইফালে মাছ মাৰি আছে আৰু এইফালে এই আগত চাব পাৰে মাছ মাৰি আছে তো এটা ধুনীয়া ভিউ আৰু ইয়াৰ পৰা 2 কিলোমিটাৰমান গ'লে আমি চালাং পাম চাব পাৰে একদম মজা পানী মাছ মাৰি আছে এইফালে মজা ভিউ একদম আৰু ইমান এটা ধুনীয়া নাজাৰাৰ মাজত আমি ৰূপাৰ পানী খাই আছোঁ গাইছ ৰূপাৰ পানী এখন আৰু নহয় ৰূপাৰ পানী মেনুফেকচাৰিং ক'ত বা মেঘালয়তে চাগে ৰূপাৰ পানী খাই আছোঁ গাইছ ৰূপাৰ পানী মেঘালয়ত এনেকৈ ৰূপাৰ পানী খাই মানে ৰূপাৰ কোম্পানীৰ পানী খাই আমি আহি পালোঁ বৰ্তমান চালাংখিনি এইখিনি হৈছে চালাং আৰু ৱাটাৰফলটো অলপমান আগত মানে চালাঙৰ পৰা প্ৰায় 2 কিলোমিটাৰমান আগত ৱাটাৰফলটো আছে সেইখিনি চালাং টাউন আৰু ইয়াৰ পৰা আপোনালোকে শ্বিলঙীয়া যিটো এটা শ্বিলঙীয়া ভাইব আছে সেই শ্বিলঙীয়া ভাইবটো ইয়াৰ পৰা পাব আৰু আগত চাব পাৰে এটা পুৰা আমাৰ মানে ৰাস্তাটো অলপ ৰং হৈ গৈছিল তো আমি চালাঙৰলৈকে গৈছিলোঁ আৰু এইফালে আমি 4 কিলোমিটাৰমান আগত আহিলোঁ গতিকে 4 কিলোমিটাৰ আৰু পিছুৱাই গৈ আছোঁ মানে ওপৰৰ পৰা আগতে গৈ পালি আগতে আহিছোঁ মই আগতে অহা নাই না ৰাস্তাটো দেখিছোঁ বাৰু কিন্তু পাহৰি গৈছোঁ না বহুত দিন আগতে 2 বছৰ আগতে আহা তো এতিয়া আৰু 4 কিলোমিটাৰ পিছুৱাই গৈ আছোঁ অলপমান ভাল জেগা চাব খুজিলে ৰাইজ অলপমান কষ্ট কৰিব লাগিব এটা সঁচা কথা একদম অফ ৰোডিং পুৰা একদম বেয়া লাহে ফাইনেলি গাইজ 3 ঘণ্টাৰ অন্তত আহি পালোঁ চালাং ৱাটাৰফল মানে চিনেমাদাৰী ৱাটাৰফল তো চাব পাৰে ইফালে ভিউটো মানে ৱাটাৰফলটো বেলেগত আছে এইটো মই জাষ্ট এটা লেকৰ ভিউ দেখাইছোঁ মানে ইয়াৰে পানীটো যে এই ৱাটাৰফলে যে পৰি আছে এইটো চাব পাৰে একদম ধুনীয়া ভিউ নাইচ আৰু ইয়াতে এজন খুৰা আছে তো ইয়াতে হেলমেটবিলাক থ'ম আৰু পাৰ্কিং চাৰ্জ নালাগে খালি হেলমেটখিনি ৰাখাৰ কাৰণে কিবা এটা ল'ব আৰু 10 টকা ইয়াতে 300 টকা ৰাখিলে আমাৰ 5খন বাইকৰ মানে কি হিচাপত হিচাপ কৰিছে এজন খুৰা এজন আছিল হিচাপ কৰিছে আৰু তেওঁ কৈছে যে মেৰে কো 300 रुपया दे दो बाकी तुम लोग ভিডিঅ' કરો ঘুমো এগাৰো কৈছে আৰু তো দিলোঁ তাক 300 টকা খুৰাক আৰু এতিয়া এইবিলাক সৰু আছে আৰু নিজৰা কিন্তু আমি যাম এই আগদি এনেকৈ প্ৰায় 0.5 কিলোমিটাৰমান খোজ কাঢ়িব লাগিব তাৰপিছতে মেইন ৱাটাৰফলটো পাম যিটোৰ নাম হৈছে চিনেমাদাৰে ৱাটাৰফল ধুনীয়াকৈ দেখাই আছোঁ চাই থাকিব আপোনালোকে তো ৰাইজ আপোনালোকে ৰেডি হওক একদম এটা ধুনীয়া চাই দেখাই আছোঁ নাজাৰা 1 2 3 চাওক না ভিউ কি একদম মজা ৰে একদম পুৰা চালিয়া এইটো মানে ডেম হাগা যিটো মানে বানাই দিয়া ৱাটাৰফল চাব পাৰে এইফালে একদম মানে বানাই দিয়া হ'লে কি একদম চাৰিয়া লাগছে একদম মানে এই ডিমাছত যে আছে পানী মোৰ ৱাটাৰফল তেনেকৈ আছে একদম ছেম আৰু চাব পাৰে একদম মজা কেনে লাগছে মজা ঠাই একদম
পিছৰ ভিউটো চাব পাৰে আপোনালোকে একদম কি চালিয়া ভিউ একদম পুৰা নন ষ্টপ পানী আহি আছে আৰু যিহেতুকে এইকেইদিন পুৰা বৰষুণ দি আছে তাৰ কাৰণে হেভি পানী চাওক আৰু এতিয়া দৌৰি দৌৰি গৈ আছো কাৰণ ঋতিকে এইফালে কিবা ভিউ দেখা পাইছে খাতৰা ভিউ কি क्या है क्या है क्या है ओ हेवन ओ भाई ओ पिज़्ज़ा ओ भाई साउंडराइज করলে গেলু ইয়ার পর একদম ওয়াও কি দুনিয়া ঠাই রে ওয়াও ও এটা বলক জলদি জলদি তলত যাব নাই তলত দেখাই আছো আৰু গাইজ এতিয়া আমি এই ৰাস্তাটোতে যাব লাগিব আৰু যাৱাৰ আগতে দিয়া আছে ডেঞ্জাৰ বুলি তো এইফালে একদম মানে আপোনালোকে সৰু বাচ্চা টাচ্চা লৈ নাহিব আৰু এইফালে অলপ ৰিস্কি হয় তো একদম পুৰা খাতৰা মানে ডাইৰেক্ট একদম তলত যাব লাগিব আৰু ইয়াৰ ওপৰৰ পৰা এটা ভিউ দেখা পাই আছো এইফালে এইটো চাওক আজি কিন্তু গাইজ একদম পুৰা ঠাণ্ডা ৰাইডৰ একদম পুৰা ফিল পাই গৈছে একদম পুৰা মজা লাগি আছে একদম ধুনীয়া ডেষ্টিনেশ্যন ভাল হ'লে আৰু একদম ট্ৰেভেল কৰি ভাল লাগে যদি আপোনালোকে য'ত যায় কিনে এটা ধুনীয়া আছে এনেকুৱা ডেষ্টিনেশ্যন পালে মানে যাত্ৰা কৰা ট্ৰেভেলিং কৰা এটা মজা এটা পায় আৰু অলপমান এডভেঞ্চাৰো হ'ব এতিয়া এইবিলাক একদম পুৰা বগাই বগাই যাব লাগিব আৰু পানী পৰিলে বৰষুণ দিলে একদম পুৰা পিছল হৈ থাকে না তো একদম মানে অলপ মানে ডেঞ্জাৰ হয় বেছি ভেৰি ডেঞ্জাৰাছ হৈ যায় তো এতিয়া লাহে লাহে তলত নুমি আছোঁ আৰু ফাইনেলি ইমানখিনি কষ্ট কৰাৰ পিছত আমি আহি পালো সীমাদাৰে ৱাটাৰফল চাওক একদম ভিউ মাই গড ইমানখিনি কষ্ট কৰাৰ পিছত এনেকুৱা এটা ঠাই পাম বুলি ভাবা নাছিলোঁ পুৰা একদম পানীৰ চাউণ্ড আছে চাব পাৰে ৱাও আৰু ৰাইজ এয়াই আপোনালোকৰ আগত মেঘালয়ৰ বিখ্যাত চাৰাং ৱাটাৰফল অৰ্থাৎ চিনেমাদাৰে ৱাটাৰফল মেঘালয়ৰ প্ৰকৃতিৰ এক অমূল্য সৃষ্টি আজি যিহেতুকে ৰ'দ দিয়া নাছিল আমি যাওঁতে তাৰ কাৰণে আমি ৰামধেনু দেখা নাপালোঁ কিন্তু আপোনালোকে যদি ৰ'দ দিয়া সময়ত গৈ পায় তেনেহ'লে আপোনালোকে আকাশৰ ঠাইত এনেদৰে তলতে পানীৰ কিবাহত আপোনালোকে ৰামধেনুটো দেখা পাব তো আহিব আপোনালোকে এবাৰ চালাং ৱাটাৰফলটো চাই এনজয় কৰিব আমি আজি বহুত সময় ইয়াতে কটালোঁ আপোনালোকক যিখিনি পাৰোঁ দেখালোঁ এতিয়া আমি আকৌ পুনৰ ঘৰলৈ উভতি যাব লাগে তো এতিয়া বলক আৰু ৰাইজ ফাইনেলি আমি ওলালোঁ চিনেমাদাৰে ৱাটাৰফলৰ পৰা একদম ধুনীয়া লাগিল ৱাটাৰফলটো আপোনালোকক একদম দেখাবলৈ চেষ্টা কৰিলোঁ আৰু মানে কি হ'ল নুমতে প্ৰায় আধা ঘণ্টামান লাগিল কিন্তু উঠোতে এক ঘণ্টাৰ বেছি লাগি গ'ল ইমান বেছি হাইট আৰু মানে ভাল লাগিল একদম পুৰা ফিজিকেল কাপোৰবিলাক একদম ওচৰত গ'লে মানে পুৰা একদম কিবা হৈ থাকে না পানীবিলাক চিটিকি থাকে তো একদম পুৰা ভিজি গ'লোঁ আৰু এতিয়া তামাম ভোক লাগিছে গতিকে ইয়াতেতো একো নাখাওঁ এতিয়া ডাইৰেক্ট গৈ দিনত কিবা খাম না কি ৰ'ব ভাই তামাম ভোক লাগছে ভোকটো লাগছে ৰে ভাই এতিয়া তাৰ ৰাস্তাবিলাক 150 কিলোমিটাৰ পাইছোঁ 150 কিলোমিটাৰ হ'ল একদম পুৰা নন ষ্টপ মানে ইমান টাইম তোমাৰ 100 মান হ'ব 100 নহ'লে 80 মান হৈছে এতিয়া আৰু যাব লাগিব ডাবুল হ'ব গতিকে দিয়ে চলাব গাড়ী একদম অফৰোডিং আৰু পুৰা ভাগৰ লাগি গৈছে এতিয়া ডাইৰেক্ট আপোনালোকক দুধনৈত লগ পাইছোঁ ফাইনেলি আহি পালোঁ দুধনৈ এইফালে হাতৰ থালিত বহি লৈ পেলাই গাহৰি ল'লোঁ মানে ৰুমৰ খাৱা টেষ্টি হৈছে না তামাম কষ্ট হৈছে এই অকলে চলাল না গাইছ আৰু এইফালে সিহঁতেও আছে বাকী কেইজন আহিয়ে পোৱা নাই আমি আগতে খাম তাৰপিছত সিহঁতে খাব তেতিয়া খাব লাগে গাইছ তামাম ভোগ খাই লগ পাই আছোঁ সেই ৰাতিপুৱা 11টা বজাত ওলোৱা বৰ্তমান বাজিল 7টা আহি পালোঁ ডাইৰেক্ট ঘৰ আৰু এইফালে ধ্ৰুৱম ভাই গ'ল সিহঁতে আছে আৰু বাকী কেইজন চবে
গেল আৰু একদম পূৰা টায়াৰ্ড আৰু একদম চুলে খাই স্কিনৰ অৱস্থা বেয়া হৈ গ'ল হাত পূৰা একদম দাবাই দিলোঁ দুধনৈত তো এইটোৱে আছিল আজিৰ ভিডিঅ' ধুনীয়াকৈ দেখালোঁ চালাং ৱাটাৰফল আৰু নেক্সট ক'ৰবাত যাই আছোঁ মানে এনজয় কৰিম আৰু তো লগ পাম নেক্সট লগত তেতিয়ালৈকে টিল দেন তাৰ বাবে জয় অসম লগ পাম নতুন ভিডিঅ' বাই বাই